তো সেই দোস্তো ৱেলকাম বেক টু মাই এম ডি ব্লগ আছে মোৰ এম ডি ব্লগ আছে আপোনালোকক স্বাগত জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' লৈ। চ' গাইছ বিশ্বাস কৰে যে আমি পাতিব গৈছিলোঁ নদীত মাছ আৰু এই সেউজীয়া পথাৰত কোনো নাই চব। তো আমি বৰ্তমান আছোঁ সেউজীয়া পথাৰৰ মাজত দুটাই বঢ়ি পাতা আৰু আমাৰ কাষেদি সুন্দৰ চাই এটা নদী বৈ আছে। এইটো নদী, তো এইফালে মানে এইটো এটা ড্ৰেইন পথাৰত পানী চানী দিয়া, এইফালে সেউজীয়া আৰু মোৰ পিছতে চাব পাৰে বতৰটো পূৰা কেনেকুৱা এটা সেউজীয়া গাইছ। ইয়াৰ পৰা মানে আমি এতিয়া বৰশী পাতি আছোঁ নদীটোত আৰু এইফালে পানী যাই আছে নদীত আৰু ইয়াতে পুনৰো দিছোঁ প্ৰায় মানে মাছ একদম পুঠি মাছ আৰু টিংৰা এইকেইটাৰ বাহিৰে বেলেগ নাই। আৰু এইফালে টানি আছে লাহে কৰি চাওক গোটেই ঘূৰাই আছে নদীৰ মাছ পাতিলে এটা কথা কি ধৈৰ্য লাগিব, বেলেগ একো নাই। এটা মাছৰ কাৰণে ৰখি থাকিব লাগিব। চব পুঠি বেলেগ নাই। আৰু এইফালে ৰ'দ তামাম আৰু এইফালে চাওক বতৰটো চাওক, বৰষুণ দেও কিবা দেও কৰি আছে। এটা দিছে তাকো খালি ভাল হয়, দুজনকৈ দুটা খালি বললি খালি ভাল হৈছে। ধৰিছে বাবা ইমান দেৰি এনেকৈ ধৰাৰ পিছত যদি আপোনালোকে মাছটো নাহে, কেনে এটা অসভ্যানি কৰা নহয় কওকচোন বাৰু। ইমান দেৰি ধৈৰ্য ধৰি মাছ এটা আহু কৰে, তাতেও যদি নাহে, তাকো ধৰি আছে মোকো ধৰি আছে। চাওক চব অখাত মাছ বনোৱা আছে গাইছ নদীত। ভাল মাছ এটা বনোৱা নাই, ভাল পালে এতিয়া মানে আহিব। নাহি চাওঁ আগৰ পিনে আপোনালোকক কি দেখাব পাৰা। আৰু ইফালে প্ৰায় বৰষুণ দিছে চাগে গুৱাহাটীৰ পিনে, কালিকে আমাৰ এইখিনি বতৰটো সিফালে চাওক। চ' গাইছ আহি বঢ়িয়া কৰি অলপমান চাওঁ, ইয়াত বহিলোঁ আৰু ইফালে নদীটো আৰু এটা আপোনালোকক ভিউ পইণ্ট দেখি আছোঁ। আৰু ভিউ পইণ্টটো চাব, ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। খাতাৰনাক চিনাৰী হৈছে বৰ্তমান। অলপমান মানে পানী চানী খাই ল'লোঁ, চব জোকাল ভাটি ইয়াতে অনা আছে, খালিকৈ তামোলটো নানিলোঁ, বাকী চব অনা আছে। এতিয়া অলপ উঠিলোঁ আৰু সেই ভিউ পইণ্টটো চোৱাৰ কাৰণে আপোনালোকে ৰেডি হওক। তো বলক দিলা ঢালি তুমি মোৰ জানো। চ' গাইছ এইফালে মানে আপোনালোকে এডিটিং কৰা বুলি ভাবিব, এডিটিং কৰা নাই, এইটো নৰ্মেল কেমেৰাৰে ফটো হয়। চাওক না ভিউটো, এইফালে চাওক আৰু এইখিনিতে চাওক। মানে ক'ব গ'লে এইফালে ৰ'দ এইফালে বৰষুণ। তো এইখিনিতে আৰু এতিয়া আমি অলপমান বৰশী পাতোঁ, লাহে কৰি যদি বৰষুণ পুতুক কৰি যাব লাগিব। আৰু এইখিনিতে আমাৰ বাইক থোৱা আছে, চাওক সেইখন বাইক। তো বাইক লৈ বৰশী পাতিব আহিলোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বতৰটো মানে বেলেগ দেখা হৈ গৈছে, পূৰা এক কাষে ক'লা এক কাষে নীলা ধামাকা। চ' গাইছ এতিয়া চবপিনে মানে আন্ধাৰ হৈ গ'ল, শুনে পাই আছে এতিয়া বৰষুণ দিব। চ' এতিয়া ওলোৱাই ভাল, ইয়াত কৰি বেছি আৰু আগত নাযাওঁ। তো শুনে পাই আছে পুৰা বৰষুণ দিছে, চাওক না। মানে আমাৰ এইখিনিতহে পৰা নাই, প্ৰায় বেলেগ জেগাত হয়তো বৰষুণ দিছে। আৰু আপোনালোকক দেখে দিয়ক মাছ কি পালোঁ কি নাই।
নাহাৰিব খালিকে আৰু আমাৰ ইয়াতে পিয়'ৰ ভেজিটেৰিয়ান মাছ বুলি ক'ব পাৰিলেও এইকেইটা চাওক চব ইয়াতে শিঙি আৰু পুঠি আছে, বেলেগ একো নাই। তো এতিয়া পানী চানী অলপ খাই যাত্ৰা যাওঁ এইবিলাক মাছ জানো তো বেলেগটো বেছি দেখাও নহ'ল। তো ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি আৰু কাষত থকা লাল কালাৰ ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি দিব। আমি দিয়া ভিডিঅ'বোৰ আপোনালোকৰ তাত আপলোড কৰি দিয়া যায়। ঠিক আছে গাইজ।